ঢেকীয়াৰ পকৰা বনাবলৈ প্ৰথমতে মই লৈছোঁ ঢেকীয়া এমুঠি ধুনীয়াকৈ বাছি লৈছোঁ। তাৰপিছত পিঁয়াজ লৈছোঁ এটা কুটি, দুটা সৰু জলকীয়া লৈছোঁ কুটি, আদা নহৰু অকণমান পেষ্ট বনাই লৈছোঁ আৰু নিমখ আপোনাৰ নিজৰ আন্দাজমতে দিব। আৰু এইটো মই জিৰা পাউডাৰ এচামুচ লৈছোঁ, হালধি লৈছোঁ এচামুচ আৰু ৰেড চিলি পাউডাৰ লৈছোঁ এচামুচ। এইটো দিয়া নিদিয়া আপোনালোকৰ নিজৰ কথা। বেছি জ্বলা খালে, জ্বলা যদি নাখায় কোনোবাই তেতিয়া নিদিলেও হ'ব, যিহেতু দুবিধ জলকীয়া এবিধ দিলেই হ'ব। তাৰপিছত এইটো লৈছোঁ বেচন এবাতি লৈছোঁ আৰু এইটো হৈছে চাউলৰ গুড়ি। এইটো দুটাৰ এবিধ নাথাকিলে এবিধ দিলেও হ'ব, কিন্তু দুটা দিলে ভাল হয় পকৰাবিধ খাবলৈ। আৰু এইখিনি লৈছোঁ ৰিফাইন তেল। এইখিনি গোটেই মিক্স কৰি ল'লোঁ এতিয়া। আৰু এইফালে তেলো গৰম হ'ল। কেমেৰাটো ধৰি থকাৰ কাৰণে বহুত দিগদাৰ হৈছে। খুব ধুনীয়া মচমচীয়া হৈছে। এনেকৈ সন্ধিয়া বনাই খাবলৈ পাৰি। আপোনালোকে বনাবচোন, খাবলৈ বৰ ভাল লাগে। লাগিছে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।